গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল দিলদাস ব্লগ। গাইজ বহুত দিন হ'ল মই ইউটিউবত ভিডিঅ' চিডিঅ' আপলোড কৰা নাই। মানে মোৰ 9 তাৰিখৰ পৰা এক্সাম আছিল, ডিগ্ৰীৰ ফাৰ্ষ্ট ছেমৰ এক্সাম আছিল, ফাইনেল এক্সাম। সেইকাৰণে মই ইউটিউবত ভিডিঅ' চিডিঅ' দিব পৰা নাই। এতিয়া মই ৰেগুলাৰলি ভিডিঅ' দি যাম আৰু জানুৱাৰী মাহ আহি আছে, ক'ৰবাত ফুৰিবলৈ যাম। আৰু মই এটা মটো ব্লগিঙৰ ছেটআপ আনিছোঁ, সেইটো মই আনবক্সিং কৰি দেখুৱাম। মানে মই বাইক চলাই যোৱাৰ অৱস্থাত মানে ৰাস্তাৰ ফুটেজকেইটা দেখিবলৈ প্ৰব্লেম হয়, মানে পিছত কাৰোবাক বহাই লৈ যাব লাগে। সেইকাৰণে মই ছেটআপ আনিছোঁ, সেইটো মই আনবক্সিং কৰিম। তো গাইজ মই আগতে আনবক্সিং কৰিছোঁ, এতিয়া আপোনালোকক দেখুৱাম আনবক্সিং কৰি। মানে এইটো মই ফ্লিপকাৰ্টৰ পৰা আনিছোঁ, মানে 300 টকা দিলে। এইটো মই ইয়াত ফিটিং কৰিম, চাই থাকক ভিডিঅ'টো আপোনালোকে। এইটো ইয়াত থৈ লওঁ গাইজ। আগতে এইটো ইয়াত লগাই ল'ম গাইজ। তো গাইজ এইটো মই ফিটিং কৰিছোঁ, আৰু এইটো আছে না, ইয়াত লগাম। লগাৰ পিছত এই নাটটো চাইডত লগাই লক কৰি দিম। দিয়ে টাইট কৰি আছোঁ নটটো লগাই। তাৰপাছত এইটো খুলি ইয়াত মোবাইলখন লগাওঁ। তো গাইজ এতিয়া মই ফিটিং কৰিলোঁ, এইটো লগাই দিলোঁ, হেলমেট আগত লগাই দিলোঁ মোবাইলখন। এতিয়া মই মটো ব্লগিং কৰিম, তেনেহ'লে বলক মোৰ লগত। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, আৰু পৰৱৰ্তী ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল নটিফিকেশ্যন কৰি দিয়ক। আজিলৈকে বাই বাই।